ভাল লাগিছে আপা আজি বোলে হেঁতৰ ঘৰত লক্ষী পূজা পাতিব মই তাকে বেলেগ হেঁপাহ কৰি আছো চাবলৈ আমাৰ ঘৰবোৰত লক্ষী পূজা ইমান ডাঙৰকে নাপাতো নহয় চাকি এগছ দিওঁ গধূলি সেয়াই ইয়াত বোলে বহুত ডাঙৰকে পাতে আমি লোকৰ ঘৰত ইমান দিন আছোহি ভাল কথা হৈছে জানো তাতে আজি লক্ষী পূজা আমাৰ নিজৰ ঘৰখন খালী হৈ আছে কোনো মানুহ নাই লক্ষী বাস নল'ব এনেকে তাকে মই ভাবিছো মামাৰ লগত গৈ তাতো অকণমান নিয়ম কানুন কৰি থৈ আহোঁ একো দৰকাৰ নাই যেনেকে আছে তেনেকে থাকক মোৰ ঘৰ মোৰ কথা তুমি তাত গৈ পূজা কৰিব নালাগে বাৰু ইয়াতে থাকা থাকি বেয়া লাগিছে নেকি বাহঁতৰ ঘৰত ভালক বুলি কথাটো ক'লো উল্টা আপুনি মুখে গালি দিছে হ'ব দিয়ক নালাগে বাহঁতৰ ঘৰত থাকি ভালেই লাগিছে তথাপি আৰু লোকৰ ঘৰত ইমান দিন থকাটো ভাল কথা হৈছে জানো কি কথা ক'বলৈ আহিছা নিজৰ ছোৱালী ঘৰত থাকিলে এই লোকৰ ঘৰত থকা হয় নেকি আৰু এটা কথা শুনা আজি বিয়নী আৰু বিয়ে ৰখালে বুলিহে মই আছো ইমান ডাঙৰকে লক্ষী পূজা পাতিছে তোমাৰ চাবলৈ মন নাই যদি যোৱাগে অকলে অকলে তোমালোকে সদায় কিবা কথা পাতিছা মা দেউতা আজি লক্ষী পূজাৰ কাৰণে আমাৰ এখেতে তোমালোকলৈ কাপোৰ আনিছে ব'লা পিন্ধাগে আকৌ ভাইটি ভণ্টি তহঁতলৈও ভিনদেউৱে কাপোৰ আনিছে ব'ল পিন্ধে বাই তই কিন্তু বৰ বেলেগ ঘৰ এখনলৈ বিয়া হলি লক্ষী পূজাটো নতুন কাপোৰ আমি কিবা দুৰ্গা পূজাটো নতুন কাপোৰ নিকিনো অকল বিহুতহে কিনো পা ইয়াত আৰু কি যে নিয়ম কৰাটো এই পূজাৰ কাৰণে নহয় তহঁতি আমাৰ ঘৰলৈ প্ৰথম আহিছ নাই সেইকাৰণে কাপোৰ আনিছে ভিনদেউৱে ব'ল পিন্ধে পাহি তোমাক কিন্তু বহুত ধুনীয়া লাগিছে থেংক ইউ জুই বা পল্লৱী বা তোমালোক দুজনী খুব বহুত ধুনীয়া লাগিছে হয় নেকি ধন্যবাদ তোমাকো ধুনীয়া লাগিছে আৰু হেৰি নহয় আজি লক্ষ্মী পূজা ব'লা আমি বাহিৰত চাকি জ্বলাওঁগে ব'লা হে ধনৰ দেৱী লক্ষ্মী মাতা আজি লক্ষ্মী পূজাৰ কাৰণে আমি আমাৰ খেতিডৰাত চাকি এগছি দিছোহি তুমি যাতে এইবাৰ আমাৰ খেতিখিনি ভাল কৰা আৰু আমাৰ ঘৰখন যেন ধন ঐশ্বৰ্য বিভূতিয়ে ভৰাই পেলোৱা তাই কামনা কৰি শুভ লক্ষ্মী পূজা বন্ধু বান্ধৱীসকল আজি লক্ষ্মী পূজাৰ কাৰণে আমি পথাৰত চাকি দিব আহিছো আকৌ কাতি বিহুত দিব লাগিবই চাই থাকক ভিডিঅ'টো শেষলৈকে নব আপুনি কিন্তু পায়সকণ বৰ ধুনীয়াকৈ বনাইছে পাই মোৰ খাওঁ লাগি আছে আৰু ইমান ধুনীয়া এই গোন্ধ এটা আহি আছে আকৌ এই লক্ষী পূজাত এইবোৰ ভাত খাব নাপায় নহয় ৰুটি আৰু ঘুগুনি বনালে ভালে কৰিলে হয় নেকি এই আমি পায়সকণ বনাই হ'লে এই বাহিৰলৈ যাম মই চোৱাগেই নাই বাহিৰত কেনেকেনো সজালে আকৌ এই লক্ষী পূজাত এইবোৰ ভাত খাব নাপায় নহয় সেইকাৰণে ৰুটি বনালোঁ আৰু আকৌ ঘুগুনিকণ বিয়নী লক্ষী পূজা ইমান ডাঙৰকে পাতিছে এই দেৱালী নিচিনা একেই আৰু ৰাম মানিছো আৰু আপোনালোকক পাই এনেই লক্ষী আছে তাতে আকৌ ইমান ডাঙৰকে পাতিছে লক্ষী আৰু বাস ল'বহি আৰু ইমান ধুনীয়াকে ঘৰটো সজাইছে বিয়নী মোৰ বেলেগ চখ আৰু উৎসৱ বুলি ক'লে বেলেগ চখ এই লক্ষী পূজা মই চব পাই ডাঙৰকে পাতো আকৌ দেৱালীও পাতো মোৰ মানে এইবোৰ উৎসৱ বুলি ক'লে আৰু এই গাটো কিবা একদম নাচো কৰে আৰু মোৰ বেলেগ ফূৰ্তি লাগে আৰু বিয়নী আপুনি লক্ষী পূজা দেখিছেহে দেৱালী চাবহি কেনেকুৱা ডাঙৰকে পাতো এই আগতে নাপাতিছিলোঁ আমাৰ এই শেৱালি অহাৰ পৰা তাই বেলেগ ধুমধামেৰে পাতে আৰু এইবোৰ পূজা আকৌ দেৱালী তাই বেলেগ চখ কৰে আৰু এইবোৰ সঁচাকে আপোনাৰ চখ মানিছো আৰু বিয়নী ধন থকা পইচা আপোনালোকৰ এনেই আছেই আকৌ লক্ষী পূজা ইমান ডাঙৰকে পাতিছে লক্ষীয়ে বাস নোলোৱাকে নাথাকে আৰু এনেও বাস ল'বহি সেইখন ঘৰৰে আমি দুজনী ধনী বাই ডাঙৰ আৰু মই সৰুজনী বাই সঁচাকৈ মামা আৰু জেঠাই এই চব বায়ে বহুত ডাঙৰকে পাতে
মোৰ বেলেগ ফূৰ্তি লাগে আৰু অকল আমাৰ মা দেউতাই নে পেহী আৰু মমায়ো নহয় এই বেলেগ আৰু এই লক্ষী পূজা বুলি আগদিনাখনি আৰু গোটেইখন যোগাৰ কৰি থয়হি লাইটিং চাইটিঙৰ দায়িত্ব তহঁতৰ মা দেউতাহে লৈছে মানে মমা আৰু পেহীয়ে জানো বাই আজি আমি একেখন ঘৰতে দুজনী বাই ভনী আছো আকৌ এদিন বিয়া পাতি যোৱাৰ পিছত তাৰ ক'ত থাকিবিগে মই ক'ত থাকিম ঠিকাত নাই সঁচাকৈ কেতিয়াবা মই ভাবো বহুত দুখ লাগে ভণ্টি তয়ো যে কি ভাবি থাক আৰু পাই বল ভিতৰলৈ যাওঁ আমাৰ মায়ে পূজা পাতিছে নহয় আকৌ নবৌহঁতে এই ৰুটি ঘুগুনি লাডু পায়স সেইবোৰ বনাইছে চাওঁগে বল সঁচাকৈ তোমাক আজি বহুত ধুনীয়া লাগিছে দিয়া চাকিখিনি লৈ যাওঁ বাহিৰত চাকি দিওঁগে দাদা এই কেনেবাকে তই পাহি প্ৰেমত পৰা নাইতো কি যে কথাবোৰ কৈ থাক পাহিয়ে কি ভাবিব বাৰু দাদা মই বুজিছো নহয় তই নকওঁ আৰু থ পাহি তুমি সিহঁতৰ কথা নাভাবিবা সিহঁতে এনেই কৈ থাকে যি টি ব'লা আমি বাহিৰত চাকি দিওঁগে সঁচাকে পাই এই লক্ষী পূজা আমাৰ ল'ৰা ছোৱালী হ'লে বৰ ডাঙৰকে পাতে পাই আমাৰ গাঁৱত এনেকে নাপাতো নহয় এনেই প্ৰসাদ কেইটামান দিওঁ তাৰপিছত চাকি দুগছ দিওঁ সেয়াই আৰু ইমান ডাঙৰ একদম এই দোকান নিচিনাকে পাতিছে আৰু ভালে লাগিছে বাৰু আইতা তই যে অকলে অকলে এই ভিতৰত আছ এই বাহিৰলৈ যাব গোটেইখনে ইমান এই ফূৰ্তি কৰিছে মই বাহিৰলৈ নাযাওঁ গোটেইখনে বম ফটকা ফুটাই আছে এই মাজলা আৰু খোলা মোৰ গালে দলি মাৰি মাৰি দিয়ে মোৰ ভয়হে লাগে পাই গাত লাগিলে কি কিমান ডাঙৰ কথা হ'ব তহঁতিয়ে যা মই এই পায়সখিনি চাই আছো কিবা খাই পেলাই বহি নহয় বাহিৰত চবেই বেলেগ ফূৰ্তি কৰিছে আৰু একদম দেৱালী নিচিনা কৰি পেলালে পাই বিন্দু ভিতৰতে আছ যে বল আকৌ বাহিৰলৈ যাওঁ গৈছো বল বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টিটো দবাই দিব আৰু আজি লক্ষ্মী পূজাৰ উপলক্ষে আমি সৰুকে ভিডিঅ' এটা দিলো আপোনালোকে চাব মৰম দিব আৰু অতি শীঘ্ৰেই মোক এইখন ঘৰ সৰু বোৱাৰী হিচাপে দেখিব চাবলৈ মন আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই আৰু সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো